Hello friends, welcome to Indrani's Kitchen. Indrani's Kitchen লৈ মই ইন্দ্ৰাণীয়ে আপোনালোকক পুনৰবাৰ আদৰণি জনাইছো। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো ঔটেঙাৰে বনোৱা টক। গৰমৰ দিনত এনেকুৱা ধৰণৰ টক খাবলৈ সকলোৰে মন যায় নহয়নে বাৰু? তেনেহলে আহকচোন দেৰি নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। তাৰ আগতে যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যেন সাবস্ক্ৰাইব কৰে আৰু কাষৰ বেল আইকনটো ক্লিক কৰে যাতে আগলৈও মোৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। ইয়াৰ কাৰণে কি লৈছো এবাৰ চাই লওঁ আহক। প্ৰথমে মই এটা কুকাৰত এগিলাস পানী লৈ লৈছো। ইয়াতে মই ঔটেঙাখিনি বইল কৰি লওঁ। এয়া ঔটেঙা এইখিনি মই ইয়াতে দি দিছো। আপোনালোকৰ যদি উৰল বা খুন্দনা থাকে তেনেহলে আপোনালোকে তাত খুন্দিও ল'ব পাৰে। এতিয়া মই কুকাৰৰ ঢাকনিখন লগাই দিছো আৰু 3টা হুইচেল যাবলৈ দিম। 3টা হুইচেল যাব দিয়াৰ পিছত ঔটেঙাখিনি ধুনীয়াকৈ বইল হৈ গৈছে। মই এখন হেতাৰে আপোনালোকক খেচি কিনে দেখাই দিছো। এয়া খুব ধুনীয়াকৈ ঔটেঙাবোৰ ভাঙি যাব ধৰিছে। এতিয়া এইখিনি মই আৰু মিহি কৰি ল'ম। তাৰ কাৰণে মই মিক্সিৰ জাৰ এটাত এইখিনি গ্ৰাইণ্ড কৰি ল'ম। এইখিনি মই গ্ৰাইণ্ড কৰি লৈলো। ইয়াত থকা আমবিলাক আপোনালোকে যদি বিচাৰে গুচাইও ল'ব পাৰে। মই এনেদৰেই বনাম। এতিয়া এটা কেৰাহীত মই অকণমান সৰিয়হৰ তেল দি দিছো। টক বনাবলৈ বহুত বেছি তেলৰ প্ৰয়োজন নহয়। মই অকণমান তেলেই লৈছো। তেলখিনি গৰম হৈয়ে গৈছে। এতিয়া ইয়াতে মই এটা শুকান জলকীয়া, আপোনালোকে যদি বিচাৰে ইয়াতে কেঁচা জলকীয়া ফালি কিনেও দিব পাৰে। আৰু এয়া সৰিয়হৰ গুটি। সৰিয়হৰ গুটিখিনি ফুটিবলৈ ধৰাই মই অকণমান সময়ৰ কাৰণে ঢাকনিখন লগাই দিছো। এতিয়া ইয়াতে মই অকণমান হালধি গুৰি দিছো। এইখিনি মই অকণমান ভাজি লৈছো। এতিয়া ইয়াতে মই ঔটেঙাৰ পেষ্টখিনি দি দিছো। এইখিনি অলপমান লৰাই ল'ব লাগিব। ইয়াত এক্সট্ৰাকৈ পানী দিয়াৰ প্ৰয়োজন নাথাকে কাৰণ মই আগতেই পানী দিয়ে লৈছিলো। এতিয়া ইয়াতে মই সোৱাদ অনুসৰি অকণমান নিমখ দি দিছো। এতিয়া ইয়াতে মই গুড়খিনি দি দিছো। মই গুড়ি গুড় ইউজ কৰিছো। আপোনালোকে গোটা গুড়ো ইউজ কৰিব পাৰে। গুড় দিলে কালাৰটো বহুত ধুনীয়া হয় আৰু খাবলৈও বেলেগ এটা সোৱাদ পোৱা যায়। এতিয়া এইখিনি মই ভালদৰে লৰাই দিছো। এইখিনি এতিয়া মই 10-15 মিনিটৰ কাৰণে হাই ফ্লেমত উতলিবলৈ দিম। 10 মিনিট এইখিনি উতলিব দিয়াৰ পিছত ইয়াত থকা এক্সট্ৰা পানীখিনিও শুকাই গৈছে আৰু ঔটেঙাখিনিও ধুনীয়াকৈ ডাঠ হৈ আহিছে। এইখিনি প্ৰায় হৈয়ে গৈছে। কালাৰটো বৰ ধুনীয়া হৈছে গুড় দিয়াৰ কাৰণে। ইয়াৰে জুইটো মই অফ কৰি দিছো আৰু এইখিনি মই এতিয়া এটা বাটিত উলিয়াই ল'ম। এতিয়া ইয়াতে মই কেইটামান খিচমিচ দি দিছো। আপোনালোকে ৰান্ধি থকাৰ মাজতো দি ল'ব পাৰে। আৰু লগতে অকণমান শেষত চফৰ গুড়ি দি দিছো। চফৰ গুড়ি দিলে বহুত ধুনীয়া গুণ এটা ওলায় আৰু খাবলৈও বহুত ধুনীয়া হয়। এয়া ঔটেঙাৰ টক ৰেডি। খাবলৈ বহুত সোৱাদ লগা হয় আৰু আপোনালোকেও এবাৰ এনেদৰে ঘৰত ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে মোক কিন্তু লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহলে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।